হেল্ল' অসমবাসী ৰাইজ মুক্তিৰ পূৰ্বে ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত চিনেমা শ্ৰী ৰঘুপতি আইনী মেৰপাকত সোমোৱা কথাটো আপোনালোক আটাই নিশ্চয়কৈ গম পাইছে। মই আশা কৰিম যাতে শ্ৰী ৰঘুপতি ৰিলিজৰ যি আইনী বাধা সেয়া সোনকালে আঁতৰ হওক, যাতে আমি আটাই চিনেমা ঘৰলৈ গৈ এই চিনেমাখন উপভোগ কৰিব পাৰোঁ। এতিয়া আহিছোঁ আমাৰ আজিৰ ভিডিঅ' টপিকটোৰ ফালে। ৰবি শৰ্মা অভিনীত প্ৰথমখন চিনেমাই হ'ল হিয়া দিয়া নিয়া। এই চিনেমাখন 2000 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ হৈছিল আৰু এই চিনেমাখনত ৰবিদাই অবিনাশ নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল, যিয়ে নিজৰ বন্ধুৰ শৈশৱৰ প্ৰেমক সফল কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কাৰণ আছে, কিন্তু তুমি কেনেকৈ জানিবা? তুমিতো মোৰ খবৰেই নাৰাখা। ৰবি শৰ্মা অভিনীত দ্বিতীয়খন উল্লেখযোগ্য চিনেমা হ'ল নায়ক আৰু এই চিনেমাখন 2001 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই অনুপম নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন। ৰবি শৰ্মা অভিনীত তৃতীয়খন উল্লেখযোগ্য চিনেমা হ'ল সৰু বোৱাৰী। এই চিনেমাখন ৰিলিজ হৈছিল 2003 চনত আৰু চিনেমাখনত ৰবিদাই ৰাহুল নামৰ এজন উদয়ীমান বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। কি কৰিছা? তোমাক এইবোৰ কামে শোভা নাপায়। তোমাক মই হাতযোৰ কৰি কৈছো, বৌ তুমি প্লিজ ইয়াৰ পৰা যোৱাগে। ৰবি শৰ্মা অভিনীত চতুৰ্থখন উল্লেখযোগ্য চিনেমা হ'ল উজনিৰ দুজনী গাভৰু। এই চিনেমাখন ৰিলিজ হৈছিল 2003 চনত আৰু এই চিনেমাখনত ৰবিদাই বিনোদ নামৰ এজন ডক্তৰৰ চৰিত্ৰত অভিনয় কৰিছিল। কোনবা? মোৰ ভাগিন গ'লে আপুনি দেখিবই নহয়। উজনিৰ দুজনী গাভৰু। বাহ, উজনিৰ দুজনী গাভৰু। ৰবি শৰ্মা অভিনীত পঞ্চমখন উল্লেখযোগ্য চিনেমা হ'ল বাৰুদ। এই চিনেমাখন 2004 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই ৰাহুল বেজবৰুৱা নামৰ ঋণাত্মক চৰিত্ৰটোত কৰা অভিনয়ৰ জৰিয়তে যথেষ্টখিনি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এইবোৰ বাদ দিয়ক, আপোনালোকৰ চব চাল মোৰ জনা আছে। কিমান টকা লাগে আপোনাক? আপুনি হয়তো এতিয়ালৈকে কিছুমান খাকী পোছাক পিন্ধা মানুহে দেখিছে, পুলিচ দেখাই নাই। ৰবি শৰ্মা অভিনীত পৰৱৰ্তী উল্লেখযোগ্য চিনেমাখন হ'ল হিয়াৰ দাপোনত তোমাৰেই ছবি। এই চিনেমাখন 2005 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই ৰাতুল বৰুৱা ওৰফে ঋতু নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল, যিয়ে নিজৰ ভাতৃপ্ৰেমক আটাইতকৈ ওপৰত স্থান দিছিল। আহিছো ঋতু। এই নাকান্দিবিচোন। ৰবি শৰ্মা অভিনীত সপ্তমখন উল্লেখযোগ্য চিনেমা হ'ল জীৱন তৃষ্ণা। এই চিনেমাখন 2005 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই পল নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। চাওক বৰ্তা, খেলখন খেলি আছো মই। ইয়াত মই শুদ্ধ চাল দিওঁ ভুল চাল দিওঁ মোৰ কথা, তাই কি আহে যায়? চাওক অকল মোলৈকে আনিলি যে, তেওঁলোক ক'ত? ৰবি শৰ্মা অভিনীত অষ্টমখন তথা মোৰ আটাইতকৈ প্ৰিয় চিনেমাখনেই হ'ল আমি অসমীয়া। এই চিনেমাখন 2006 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই বাবু নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল, যিয়ে নিজৰ জীৱনত সততা, নিষ্ঠা তথা আত্মবিশ্বাসেৰে কাৰো ওচৰত হাত নপতাকৈ জীৱন যুদ্ধত আগুৱাই যোৱাৰ পথ দেখুৱাইছিল। ঠাকুৰদা, মই হাৰি যোৱা বিধৰ মানুহ নহয় আৰু ইয়াত বিশেষ হেৰুৱাবলৈ একো নাই। 0ৰ পৰা আৰম্ভ কৰিছিলোঁ, খুব বেছি 0 হৈ যাম, তাতকৈ বিশেষ কি হ'ব? আৰু আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা যেতিয়া মোৰ লগত আছে, মোৰ কিহৰ চিন্তা? ৰবি শৰ্মা অভিনীত নৱমখন উল্লেখযোগ্য চিনেমা হ'ল ৰণাংগন। এই চিনেমাখন 2013 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই অভয় নামৰ এজন সাহসী টেক্সি ড্ৰাইভাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। এক মিনিট ইয়াং মেন, মোৰ তোমাৰ লগত অলপ কথা আছিল। কি নাম আছিল তোমাৰ? অভয়। ৰবি শৰ্মা অভিনীত দশমখন তথা আজিৰ তালিকাৰ অন্তিমখন উল্লেখযোগ্য চিনেমাই হ'ল তুমি আহিবানে। এই চিনেমাখন 2017 চনত ৰিলিজ হৈছিল আৰু চিনেমাখনত ৰবিদাই নিবিড় নামৰ এজন মিউজিক ডাইৰেক্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে চহৰৰ যান্ত্ৰিকতাৰ পৰা গাঁৱলৈ ঘূৰি আহি নিজক পুনৰবাৰ বিচাৰি পাইছিল। বহুত দূৰলৈ গুচি গ'লা, ঘূৰি অহাৰ বাটটো বন্ধ হৈ গৈছিল। মই জনাই নাছিলো জানো, তই অহাৰ পাছতহে আইতাই ক'লে। গতিকে ৰাইজ, মোৰ হিচাপত এইকেইখনেই আছিল ৰবিদা অভিনীত আটাইতকৈ জনপ্ৰিয় চিনেমা আৰু লগতে মই এইটো ভালদৰে জানো যে মোৰ পচন্দ আপোনালোকৰ পচন্দৰ লগত হয়তো নিমিলিবও পাৰে। গতিকে আপোনালোকে ৰবিদাৰ কোনকেইখন চিনেমা ভাল পায় তাৰ লিষ্টখন কমেণ্ট বক্সত দিবলৈ মই অনুৰোধ জনালোঁ। গতিকে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।